তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো আজি মানে কি কালি যিহেতু জুবিন দাৰ প্ৰগ্ৰেম আছিলে, তো আজি এতিয়া 9:13 হৈ গ'ল মানে উঠা। তথাপিতো টোপনি ভঙাই নাই, ৰাতি 2টা বজাত আহিছোঁ, তথাপিতো টোপনি ভঙাই নাই। কিন্তু আজি আছে বিয়া। কাৰ বিয়া সেইটো আপোনালোকে জানিব বহুত মন আছে চাগে। তো কাৰ বিয়া আজি দিনটো বলক চাই থাকোঁ। আজি মানে কি এতিয়া কি কৰোঁ কি নকৰোঁ, এতিয়া মানে ঘৰত পূৰা গা চা ধুই ৰেডি হ'ব লাগিব যিহেতু। তো কি কৰোঁ কি নকৰোঁ, তো চাওক আমি কেইজনমান যাম তাতে, আৰু কোন যায় কোন নাযায়, আৰু চাই থাকক আৰু বলক কাৰ বিয়া আজি। এয়া মই মানে ফাৰ্ষ্ট মেকআপ কৰাই নাই, এয়া কাপোৰযোৰ পিন্ধি ল'লোঁ। তো গাইছ এয়া ফাইনেলি মোৰ ওলা হৈ গ'ল। তো এতিয়া ৰেডি। তো বলক আমি ভিডিঅ'টো আৰম্ভ। আমি এতিয়া আহি পালোঁ বিয়া। কেনেকুৱা লাগিছে? So guys, আমি মানে এনেকুৱা এটা জেগাত যাব ওলাইছোঁ। আপোনালোকে চালে মানে ভিডিঅ'টো ভালকৈ চালে গমেই পাবে। ঠাণ্ডাটো কিনে গম পাইছে, আৰু পূৰা ধামাকা হ'ব আজি। মানে আজি কাৰ বিয়া? আমাৰ মানে ডিচি মিক্সাৰ ভিডিঅ'ৰ ইউটিউব চেনেলটোৰ নিউজ পেহীৰ ভিডিঅ'। তো বিয়া চবে চাই থাকিব, পূৰা ধামাকা বাবাল বজাই দিম একেবাৰে। আৰু এতিয়া কি হৈ আছে মানে এতিয়া ইয়াত প্ৰেজেণ্টৰ কাম চলি আছে পূৰা। এইফালে কথা পতাত ব্যস্ত, আৰু আমি পূৰা ওলাই ৰেডি চব মানে হালধীয়া মানে শুন গাইছ, আমি এনেকুৱা এটা প্ৰেজেণ্ট মানে এতিয়া আমি গম নাপাওঁৱে, কিন্তু আমি ঝাৰু এডাল ল'ম মানে বিয়া হোৱাৰ পিছত গিৰাকা দম দিলে গিৰাকো ঝাৰু দি খেদব পাৰব, গম পাইছা নাই? এতিয়া বুদ্ধি সতেই আছোঁ আমি কেনেকৈ নিম প্ৰেজেণ্টটো, পূৰা আইডিয়া লগাই আছোঁ এটা। তো গাইছ আমি প্ৰেজেণ্ট লোৱা হৈ গ'ল। মানে গীতাই গমেই নাপাওঁৱে আমি নাযাওঁ বুলি কৈছোঁ। তাই খঙত পূৰা জ্বলি গৈছে, কৈছে আমাক মানুহ দিয়ে আৰু আমাক লগেই নহয়, বেষ্ট ফ্ৰেণ্ডে নহয়। আমি এয়া ঝাৰু লৈছোঁ, আৰু সেইটো বহুত ডাঙৰ কিবা থকা বুলি ভাবিছে, একো নাই। গীতাত টুকুৰা আৰু কেইটামান কেণ্ডিমান চকলেট ললিপপ আছে গাইছ, আৰু ধামাকা হ'ব। ভিডিঅ'টো লাষ্টলৈকে নিশা, আজি গীতাৰ বিয়াৰ অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে। তো গাইছ আমি বৰ্তমান আমি যাই আছোঁ গীতাৰ বিয়াত, পূৰা একদম বাবাল বজাই দিম। চাওঁ কেনেকুৱা অনুভৱটো কেনেকুৱা নিশাৰ। হাঁহি নাছোঁ বিয়া তাৰ লগত বিয়া কৰোঁ। তো গাইছ মানে কি আজি ৰাতিপুৱা কৈছিলোঁ গুড মৰ্ণিং, এতিয়া আফটাৰনুন। পূৰা একদম বাবাল। আৰু কি হৈছে কৈছে ভালকৈ কওঁ। তো গাইছ ফাইনেলি মানে কি আমাৰ গাড়ী ৰেডি হ'ল। এতিয়া একদম মানে আগত পিছফালে চাই গৈছে। এয়া হ'ল আৰফিনা আহি আছে। আমি এতিয়া মানে কি যাওঁ, তাই আহিয়ে আছে মানে কি মনে দেখাইছোঁ ক্লিপটো। ফাইনেলি মানে কি আমি পাই গ'লো গীতাৰ বিয়া। তই কি কবি? বিয়া পাই গ'লো। বৰ্তমান আমি এতিয়া যাম তাৰ ওচৰত, ছাৰপ্ৰাইজ দিম আমি। ছাৰপ্ৰাইজ গাইজ। আৰু আমি যেতিয়া নেকি ফোন কৰিছিলোঁ আমি নাযাওঁ বুলি বহুত গালি খাইছোঁ গাইজ, বহুত। কিন্তু তো গাইজ আমি মানে কি এতিয়া গীতাক ছাৰপ্ৰাইজ দিম, ছাৰপ্ৰাইজ। ফাইনেলি গীতা গম পোৱাই নাই, আমি বিয়া ওচৰত আহি ৰখি আছোঁ পূৰা। আৰু এতিয়া আমি সোমাই যাওঁ পূৰা। ৰিয়েকশ্যনটো কেনেকুৱা আমি চাই আছোঁ হা। আগত যাবা দিম। কৈ দিয়কচোন। আমি এতিয়া খাবৰ কাৰণে ৰেডি। আৰু ৰেডি এতিয়া আমি মানে কি খাই লওঁ। কিবা কবি? নকওঁ। খাব লাগে, খোৱাটো মেইন গাইছ। খাই লওঁ আগতে। এইটো মোৰ ফালৰ পৰা কি আনিছে এইবিলাক? মোৰ ভাল পায়। ভৰ্তি হৈ গ'ল। ৰ নাখানা
আমি মানে খাবৰ কাৰণে ৰেডি খাবা ৰেডি এই ৰজতকৈ বেয়া গাইছ চ' বিকজ এ গাৰ্লফ্ৰেণ্ড কিমান মই জাপত ভয় ল'ম বুলি ভাবিছিলোঁ ঘৰত খাম বুলি ভয় লওঁ নেকি ভুল তিনিটি জানিছিল তো গাইছ কি খাবা নাপাওঁ কেনেকৈ খাই আছোঁ চাওঁ মই মানে মনে মনে হেৰি কৰি আছোঁ আমি তোমাৰ কাৰণে মানে কেইটামান স্পেচিয়েল বস্তু আনিছোঁ এইকেইটা বস্তু চাবৰ কাৰণে ৰেডি নে নহয় এতিয়াই দিম গাইছ এতিয়া আমি টাইম পাইছোঁ কিবাকে এই ফ্ৰী পাইছোঁ তো নহয় আমি মানে গীতাৰ কাৰণে স্পেচিয়েল বস্তু আনিছোঁ মই এইটো তো দিবৰ কাৰণে ৰেডি কিবা এটা আছে স্পেচিয়েল বস্তু তুমি খুলি চাব লাগিব যাৰ যিয়ে নহওক গেছ কৰিছা পাৰিছা কিন্তু ঝাৰু কিন্তু কিহৰ কাৰণে দিছা চাহিল কিহৰ কাৰণে দিছা ভিডিঅ'ত কৈছোঁ আৰু কৈ থাকিব নোৱাৰা নহ'লে এটা খেলি দিব নহয় এডাল চন্দনে যেতিয়া কিবা এইডাল গম পাইছা নহয় গম পাইছা ন এডাল সেই আৰু এইটো এটা আমি আমাৰ ফালৰ পৰা আনিছোঁ এইটো তুমি খুলিব লাগিব খুলি চাব লাগিব তোর মাঝে খেয়াল পাশে জি করা করবি খেয়াল ফটোশুট মানে বেং পাৰ্টিৰ শ্বপ আছে দাদা আজি কেনেকুৱা লাগিছে ভাল বহুত মজা আজি বোলে শেষ কৰি দিবি মানে কি হ'ল এতিয়া ভাতৰ কাৰী দেখিছে এতিয়া ভাতৰ কাৰী ল'লোঁ মানে খোৱাটো মেইন যিহেতু আগতে খোৱা খাই লওঁ নেকি গাইছ এই মই হেৰিটো বুজি পাইছোঁ গাইছ এইটো মই পিছত কৈ আছোঁ বতাহ দিছে গাইছ ঠাণ্ডা লাগছে হয়নে নহয় গাইছ এয়া মাছ এই ৰিক্সানে কিমান লৈছে গাইছ খাবাই আছে গাইছ এয়া গাইছ এই আৰু তাৰমানে খাব মন তো গাইছ মানে কি এয়া চব হিন্দি আহি গ'ল খানা এয়া মোৰ ফেভৰেট খানা মোৰ চব এয়া গাইছ খাবি নে মই খাবি চৰ খাবি নে ভাত খাবি নিশ্চয় মই ভাতে খাম যিহেতু মই খাবই আছোঁ তো আমি জিচিয়া খায়ে আছে নাচি খাই আছে গাইছ গাইছ তিনবাৰ হ'ল গাইছ খায়ে আছে এইটো ক'ব নালাগে গাইছ এইটা মোৰ ডিছকাউণ্টো ল'ব আৰু বেছি সময় নাই মোৰ ডিছকাউণ্টো ল'ব গাইছ এতিয়া মিছা কথা কৈছে গাইছ চাওঁ মোৰ এখন খাই গাইছ আৰু তাই চাওঁ এখন মোৰ কাঢ়ি গাইছে আৰু চাওঁ মই কম কৈ ভাত লাগিছোঁ তই এক কাঁহী ভাত লৈ চাওঁ এই পিছ মাছো গাইছ তাইকে দিছোঁ মই খাব তাই খাব বোলে এতিয়া গোল্লা খাই লওঁ গোল্লা মেইন খাই লওঁ খাইম তেতিয়া কৈছোঁ না দিছি ভাইয়ে নাখায় বোলে এতিয়া গাইছ লাইভ পুৰো এয়া দুটা গোল্লা লৈছে গাইছ দুটা গোল্লা লৈছে আৰু ই নাখাওঁ বুলি কৈ থাকে চাওক কাহিটো খতম কৰিছে এয়া যাৰ বিয়াৰ অপেক্ষা কৰি আছিলে ইমান দিনেদি তো তাৰ বিয়া এইটোৱে গীতা আগে পিছে মোৰ ভিডিঅ'ত দেখি থাকে তো আজি বিয়াৰ অনুভৱটো কেনেকুৱা ভয় লাগি আছে কিন্তু ভালো লাগি আছে কিন্তু আমাৰ বেয়া লাগি আছে যিহেতু মানে কি আমাৰ এটা ফ্ৰেণ্ড গুচি যাব এখন ঘৰত এইখিনি কিবা ক'বা ভাল লাগছে বেয়াও লাগছে মই কৈছিলোঁ নে ভৰি তুলি গাইছ বহি লৈছে এবাৰ খাম আকৌ তাৰমানে কোনোবাই কিবা দিয়ে নেকি মানে পূৰা বহি লৈছে কাকো লৈ মনত পৰিছে
এবার সৌভিকে বিয়া পাতা না কিন্তু কি ছবি কো মোৰ আছে লোন আছে গাইজ এই বয়ফ্ৰেণ্ডটো গাইজ অতি সোনকালতে আমি দেখাম নেকি গাইজ আপোনালোকে গেছ কৰক কমেণ্টত কওক এম ডি নাম একফালৰ পৰা এইটো আমাৰ কইনা আমাৰ মহাৰাণীয়ে বহিছে আৰু কি কৰিবি গাইজ নহ'ব অন কেমেৰা নকয় গাইজ কিছুমান কথা নকয় নৰি গাইজ চুলিকেইডাল কি দৰে ফুৰিলে সেইটো কৈছোন চুলিকেইডাল ছাৰপ্ৰাইজ এটা আহি আছে সকলো কাৰণে চুলিডাল কিয় কৰিছোঁ গম পাবি আৰু গাইজ মোবাইলতে ব্যস্ত ভিডিঅ' কলত আৰু তুমি কি কৰিছা কাকুক লাগি ভাবি আছো গাইজ কাকুক লাগি ভাবি আছো ক'ত দিছে ক'ত নাগাইছে মানে আহি পেলাই এটা মোবাইলত চেনি খাওয়াত লাগছে হোৱাটছআপত বুজিছানে ডেন্স কৰিব লাগে এইফালে সব হোৱাটছআপ বৰ্তমান চেনি খাই আছো মোবাইলত আমি মোক লাগি মৰম গাইজ মানে কি আমি চবে বহি আছোঁ এতিয়া আৰু এটা কথা আপোনালোকক প্ৰথমতে কৈছিলোঁ যে আমাৰ মানে কলেজ ফ্ৰেণ্ড হয় আমি বেছি দিন লগো পোৱা নাই তাইক তথাপিতো আমি মানে কি মই কৈছিলোঁ প্ৰথমতে আমাৰ ফ্ৰেণ্ড হয় তো আমি বেছি দিন লগ পোৱা নাই কিন্তু দুবছৰ লগ পাইছোঁ দুবছৰ মানে কি আৰু দুবছৰত আমি বহুত ভাল চিনাকি হৈ গৈছোঁ আৰু বহুত মানে কি এজনে আনজনক মানে কি এৰিব নোৱাৰোঁ সেনেকুৱা টাইপৰ আমি বেষ্ট ফ্ৰেণ্ড হৈ গৈছোঁ মানে ফ্ৰেণ্ড হৈ গৈছোঁ তো আমাৰ লগত মই আৰু এটা আছে সেইফালে তাই গ'ল আপা চাবা গৈছে গাইজ তাই সেই গাছ কিবা ভাৱনা এটা থাকে মইতো আৰু কি আৰু মই ছিংগল মানুহ গৈছোঁ সেনেকৈ এতিয়া গাছ ডেন্স কৰিম ভগৱান আপুনি গাছ এই প্ৰেমত পাগল কিন্তু চাহিলি নিচিনা হোৱা নাই গেছ এইটো বেছি মৰম লাগে কেনেকৈ চাই আছে আমি যাওঁ এতিয়া বেয়া লাগিছে গাইজ এইটো গাইজ এনে তো এনেকৈ ডান্স অলপ ফূৰ্তি কৰি আমাৰ ভিডিঅ'টো এইখিনিতে আছে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু কি ছাবস্ক্ৰাইব কৰি দিব আৰু কি কৰি দিব দিছে লাইক কমেণ্ট কৰি দিব গাইজ বাই বাই কইনাটো বাই বাই দিয়া